Question number 6. এটা বিষম বাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি আৰু দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম। ত্ৰিভুজটোৰ পৰিসীমা যদি 29 সেন্টিমিটাৰ হয় তেন্তে তিনিওডাল বাহুৰ জোখ উলিওৱা। এই ক্ষেত্ৰত আমি তৃতীয় বাহুৰ জোখ ধৰি লম। ধৰা হ'ল তৃতীয় বাহুৰ জোখ 1 সেন্টিমিটাৰ। এতিয়া প্ৰশ্নত চোৱা, প্ৰশ্নত কৈছে প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি। গতিকে প্ৰথম বাহুৰ জোখ হ'ব x + 2 সেন্টিমিটাৰ। প্ৰথম বাহুৰ জোখ x + 2 সেন্টিমিটাৰ। আকৌ প্ৰশ্নত চোৱা, দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম। গতিকে দ্বিতীয় বাহুৰ জোখ হ'ব 2x - 5 সেন্টিমিটাৰ। এতিয়া তোমালোকে জানা ত্ৰিভুজৰ পৰিসীমা, ত্ৰিভুজ এটাৰ তিনিওটা বাহুৰ যোগফলক ত্ৰিভুজটোৰ পৰিসীমা বুলি কোৱা হয়। গতিকে আমি কি কৰিম, এই তিনিওটা বাহুৰ যোগফল 29ৰ সমান বুলি লিখিম। প্ৰশ্নমতে x + 2 + 2x - 5 = 29। এতিয়া ব্ৰেকেটবিলাক উঠাই দিবা, উঠাই দিলে এনেকুৱা হ'ব = 29। x বিলাক হিচাপ কৰা, কিমান হ'ব x + 2x, টোটেল হ'ব 4x। সংখ্যা দুটা গণনা কৰা, +2 - 5 আমি পাম -3 = 29। এতিয়া এই -3টো সোঁফালে পক্ষান্তৰ কৰিবা। তোমালোকে জানা পক্ষান্তৰ কৰিলে চিনবিলাক সলনি হয়। গতিকে আমাৰ হ'ব 4x = 29 + 3। 29 আৰু 3 প্লাছ কৰিলে আমাৰ হ'ব 32। 4টো ইনটু হৈ আছে, পক্ষান্তৰ কৰিলে 32ক ডিভাইড হ'ব। গতিকে x = 32 / 4। 4ৰে 32ক কেনচেল কৰিলে আমি পাম 8। এনেদৰে পোৱা xৰ মানটো ইয়াত ব্যৱহাৰ কৰিলে বাহু তিনিটাৰ জোখ পাম। গতিকে আমি ধৰিছিলোঁ তৃতীয় বাহুৰ জোখ x, অৰ্থাৎ তৃতীয় বাহুৰ জোখ 8 সেন্টিমিটাৰ। প্ৰথম বাহুৰ জোখ x + 2 আছিল। গতিকে প্ৰথম বাহুৰ জোখ হ'ব 8 + 2 = 10 সেন্টিমিটাৰ। দ্বিতীয় বাহুৰ জোখ আছিল 2x - 5। xৰ মান ব্যৱহাৰ কৰিলে 2 × 8 - 5। সৰল কৰিলে আমি কিমান পাম, 2 × 8 = 16, 16ৰ পৰা 5 গ'লে 11 সেন্টিমিটাৰ। এবাৰ তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চোৱা। এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয়, সংখ্যাটো উলিওৱা। আমি সংখ্যাটো ধৰি ল'ম, ধৰা হ'ল সংখ্যাটো x। এতিয়া প্ৰশ্নত কৈছে সংখ্যাটোৰ 6 গুণ অৰ্থাৎ 6x, সংখ্যাটোৰ লগত 12 যোগ কৰিলে সেইটো হ'ব x + 12। এতিয়া প্ৰশ্নত কৈছে এইটো মানৰ কিমান গুণ, 3 গুণ। গতিকে আমি লিখিম 6x = 3 whole into x + 12। প্ৰশ্নমতে 6x = 3 whole into x + 12। 6x = 3ৰে ব্ৰেকেটৰ মানটোক পূৰণ হৈ আছে। গতিকে পূৰণ কৰিলে হ'ব 3x, 3ৰে 12ক পূৰণ কৰিলে 36 হ'ব। এতিয়া 3xটো বাওঁফালে পক্ষান্তৰ কৰা, আমাৰ পাম 6x - 3x = 36। 6xৰ পৰা 3x গ'লে আমাৰ থাকিব 3x = 36। 3টো ইনটু হৈ আছে, পক্ষান্তৰ কৰিলে 36ক ডিভাইড হ'ব। গতিকে x = 36 / 3। 3ৰে 36ক কেনচেল কৰিলে পাবা 12। এনেদৰে xৰ মান 12 পাইছোঁ, অৰ্থাৎ সংখ্যাটো 12। কুৱেশ্যন নম্বৰ 8। তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45, সংখ্যা কেইটা উলিওৱা। তোমালোকে জানা ক্ৰমিক স্বাভাৱিক সংখ্যাবিলাক এক এককৈ বৃদ্ধি হয়। গতিকে আমি ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা ধৰি ল'ম, x + 1 আৰু x + 2। ধৰা হ'ল তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা, প্ৰথমটো x, তাৰপিছতটো 1 বাঢ়িব x + 1,
তাৰপিছততো আৰু এক বাঢ়িব x+2 এতিয়া প্ৰশ্নত কৈছে এই তিনিটা সংখ্যাৰ যোগফল 45 গতিকে আমি লিখিম প্ৰশ্নমতে x plus x+1 plus x+2 equal to 45 এতিয়া ব্ৰেকেটবিলাক উঠাই দিবা এনেকুৱা হ'ব equal to 45 x কেইটা হিচাপ কৰিলে কিমান পাম x plus x plus x 3x হ'ব সংখ্যা দুটা হিচাপ কৰিলে 1 plus 2 3 হ'ব equal to 45 এতিয়া এই 3 টো সোঁফালে পক্ষান্তৰ কৰিবা আমাৰ পাম 3x equal to 45 minus 3 45 পৰা 3 মাইনাস কৰিলে কিমান পোৱা যাব 42 3 টো ইনটু হৈ আছে পক্ষান্তৰ কৰিলে 42 ক ডিভাইড হ'ব 3 ৰে 42 ক ডিভাইড কৰি দিলে আমাৰ পাম 14 এনেদৰে x ৰ মান 14 পাইছো এই x ৰ মানটো ইয়াতে ব্যৱহাৰ কৰিলে এতিয়া স্বাভাৱিক সংখ্যা তিনিটা আমি পাম নিৰ্ণয় স্বাভাৱিক সংখ্যা তিনিটা হ'ল প্ৰথমটো x ধৰিছিলো অৰ্থাৎ প্ৰথমটো 14 দ্বিতীয়টো x+1 ধৰিছিলো সেইটো হ'ব 14 যোগ 1 ইকুৱেল টু 15 আৰু তৃতীয়টো আমাৰ আছিল x+2 অৰ্থাৎ 14 যোগ 2 ইকুৱেল টু 16